নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম জব ফেক্টৰী চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসমৰ ভূগোলৰ পাৰ্ট 3 লৈ আহিছোঁ। আপোনালোকৰ সুবিধা অনুযায়ী মই আজি অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে এই ভিডিঅ'টো আগবঢ়াইছোঁ। যদিহে আপোনালোকে ফাৰ্ষ্ট আৰু সেকেণ্ডটো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত ইয়াৰে লিংক দিয়া আছে। আজি ৭৫টা কুৱেশ্যনছ কমপ্লিট হ'ব। ইয়াতে যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে সেইবিলাকৰ বিষয়ে আলোচনা কৰা হৈছে আপোনালোকৰ অনাগত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি। তো গতিকে আপোনালোকে নোট কৰি যাব আৰু কিমান শুদ্ধ উত্তৰ দিব পাৰে আপোনালোকে কমেণ্ট বক্সত নিশ্চয়কৈ জনাব। আহক বন্ধুসকল প্ৰশ্ন এতিয়া আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, হুইচ ষ্টেট ইজ লোকেটেড অন দ্য নৰ্থ কোষ্ট অফ আছাম? কোনখন ৰাজ্য অসমৰ উত্তৰ পাৰত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে এ ছিকিম, বি অৰুণাচল প্ৰদেশ, চি মণিপুৰ, ডি নাগালেণ্ড। ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে ভাবি ল'লে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ, হুইচ টু ডিষ্ট্ৰিক্টছ হেভ দ্য মেইন ৰিজাৰ্ভছ অফ লাইমষ্টোন? অৰ্থাৎ চূণশিলৰ মুখ্য ভাণ্ডাৰ কোন দুখন জিলাত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে এ ডিমা হাছাও এণ্ড কাৰ্বি আংলং, বি নগাঁও আৰু মৰিগাঁও, চি হোজাই আৰু বৰপেটা, ডি কোকৰাঝাৰ আৰু গোলাঘাট। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ ডিমা হাছাও আৰু কাৰ্বি আংলং। ৩ নম্বৰ প্ৰশ্ন, হুইচ ৰিভাৰ ইজ ন'ন এজ কামিং ইন অৰুণাচল প্ৰদেশ? কোনখন নদীক অৰুণাচলত কামিং নামেৰে জনা যায়? অপশ্যন এ ব্ৰহ্মপুত্ৰ, বি মানস, চি বৰাক, ডি কপিলি। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি বৰাক। ৪ নম্বৰ কুৱেশ্যন, হুইচ আইলেণ্ড ইজ ন'ন এজ পিকক আইলেণ্ড? কোনটো দ্বীপক ময়ূৰদ্বীপ নামেৰে জনা যায়? অপশ্যন এ উমানন্দ, বি মাজুলী, চি দ্বীপৰ বিল, ডি নান অফ দিছ। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ উমানন্দ। উমানন্দক পিকক আইলেণ্ড নামেৰেও জনা যায়। ৫ নম্বৰ প্ৰশ্ন, ডিমাপুৰ কোনখন নদীৰ পাৰত অৱস্থিত? ডিমাপুৰ ইজ চিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? অপশ্যন এ দিবাং, বি দিখৌ, চি ধনশিৰি, ডি বৰাক। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি ধনশিৰি। ৬ নম্বৰ প্ৰশ্ন, হুইচ কিং ৰিবিল্ড দ্য কামাখ্যা টেম্পল? কামাখ্যা মন্দিৰ কোনজন ৰজাই পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যনসমূহ দিয়া আছে এ বিশ্বসিংহ, বি ৰঘুদেৱ, চি নৰনাৰায়ণ, ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি নৰনাৰায়ণ। অৰ্থাৎ নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল, ৰিবিল্ড কৰিছিল। ৭ নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটোক অসমৰ খজুৰাহু বুলি কোৱা হয়? হুইচ অফ দ্য ফলোয়িং ইজ কল্ড খজুৰাহু অফ আছাম? অপশ্যনসমূহ দিয়া আছে এ মদন কামদেৱ, বি কামাখ্যা, চি মাধৱ মন্দিৰ, ডি নৱগ্ৰহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মদন কামদেৱ। মদন কামদেৱক অসমৰ খজুৰাহু বুলি কোৱা হয়। ৮ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান? হোৱাট ইজ দ্য পজিশ্যন অফ আছাম ইন টাৰ্মছ অফ ক্ৰুড অইল প্ৰডাকশ্যন ইন ইণ্ডিয়া? অপশ্যনসমূহ দিয়া আছে এ প্ৰথম, বি দ্বিতীয়, চি তৃতীয়, ডি চতুৰ্থ। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি তৃতীয়। অৰ্থাৎ খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান তৃতীয়। আপোনালোকে শুনিও থাকিব আৰু লিখিও থাকিব। শুনিলে আপোনালোক শুনা আৰু লিখা কামটো কৰিলে আপোনালোকৰ সোনকালে মনত থাকিব আৰু সোনকালে এইটো নাপাহৰে আপোনালোকে। ৯ নম্বৰ প্ৰশ্ন, গোলাপী গ্ৰেনাইট গোৱালপাৰা জিলাৰ কোনখন পাহাৰত অৱস্থিত? পিংক গ্ৰেনাইট ইজ লোকেটেড ইন হুইচ হিল অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট? অপশ্যনসমূহ দিয়া আছে এ শ্ৰীসূৰ্য পাহাৰ, বি নীলাচল পাহাৰ, চি চিত্ৰাচল পাহাৰ, ডি অজগৰ পাহাৰ। গোলাপী গ্ৰেনাইটৰ ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি অজগৰ পাহাৰ। অৰ্থাৎ অজগৰ পাহাৰত গোলাপী গ্ৰেনাইটৰ সম্ভেদ পোৱা গৈছে, মনত ৰাখিব। ১০ নম্বৰ প্ৰশ্ন, অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলে আগুৰি আছে? হোৱাট পাৰ্চেণ্টেজ অফ দ্য টোটেল এৰিয়া অফ আছাম ইজ কভাৰ্ড বাই ফৰেষ্ট? অপশ্যনসমূহ দিয়া আছে এ 21%, বি 25%, চি 34%, ডি 38%। অসমৰ মুঠ মাটিকালিত 34% আগুৰি আছে। অপশ্যন চি ইয়াৰে শুদ্ধ উত্তৰ। ১১ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট নাম্বাৰ অফ টি প্লেণ্টেশ্যনছ? অপশ্যনসমূহ দিয়া আছে এ শোণিতপুৰ, বি যোৰহাট, চি দৰং, ডি ডিব্ৰুগড়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড়।
12 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ অসমৰ কিমানখন জিলাৰ আন্তঃৰাজ্যিক সীমা আছে হাউ মেনি ডিষ্ট্ৰিক্টছ অফ আছাম হেভ ইণ্টাৰষ্টেট বৰ্ডাৰ্ছ অপশ্যনসমূহ দিয়া আছে A20 B24 C26 D28 ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন B24 13 নম্বৰ প্ৰশ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰে কোনটো নদী বৈ গৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন আমি পৰীক্ষাত আহিবলৈ দেখি পাইছোঁ আগতে হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য নৰ্দাৰ্ণ পাৰ্ট অফ কাজিৰঙা নেশ্যনেল পাৰ্ক অপশ্যনসমূহ দিয়া আছে A জিয়াভৰলী B ধনশিৰি C বৰাক D ব্ৰহ্মপুত্ৰ ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন D ব্ৰহ্মপুত্ৰ 14 নম্বৰ প্ৰশ্ন জনসংখ্যা অনুসৰি ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান ইংৰাজীত চাব হোৱাট ইজ দ্য পজিশ্যন অফ আছাম ইন ইণ্ডিয়া বাই পপুলেশ্যন অপশ্যন A 12 B 14 C 13 D 15 ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন D 15 15 নম্বৰ প্ৰশ্ন নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত নাম্বৰ ৱাইল্ড লাইফ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অপশ্যনসমূহ দিয়া আছে A শিৱসাগৰ B গোলাঘাট C কাৰ্বি আংলং D ডিব্ৰুগড় ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন C কাৰ্বি আংলং অৰ্থাৎ নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত 16 নম্বৰ প্ৰশ্ন মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট অপশ্যনসমূহ দিয়া আছে A মনীষ ডেকা B তৰুণ শইকীয়া C বিদ্যুৎ বৰা D অভিনন্দন বৰা ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন B তৰুণ শইকীয়া 17 নম্বৰ প্ৰশ্ন অসমৰ কোনখন জিলাক সত্ৰ নগৰী কোৱা হয় হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ কল্ড সত্ৰ নগৰী অপশ্যনসমূহ দিয়া আছে A বৰপেটা B মাজুলী C দৰং D নগাঁও ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন A বৰপেটা 18 নম্বৰ প্ৰশ্ন most important শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অপশ্যনসমূহ দিয়া আছে A শোণিতপুৰ B গোৱালপাৰা C চিৰাং D তেজপুৰ ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন B গোৱালপাৰা 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ জাতিংগা অসমৰ কোনখন জিলাত অৱস্থিত জাতিংগা ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম আগতেও পৰীক্ষাত অহা দেখা গৈছে এইটো কুৱেশ্যন অপশ্যনসমূহ দিয়া আছে A ডিমা হাছাও B তিনিচুকীয়া C কাছাৰ D হাইলাকান্দি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন A ডিমা হাছাও 20 নম্বৰ প্ৰশ্ন অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হুইচ লোকসভা কনষ্টিটুৱেঞ্চি ইন আছাম ইজ ৰিজাৰ্ভ ফৰ scheduled tribes অপশ্যনসমূহ দিয়া আছে A কৰিমগঞ্জ B তেজপুৰ C শিলচৰ D মঙ্গলদৈ ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন A কৰিমগঞ্জ অৰ্থাৎ কৰিমগঞ্জ লোকসভা সমষ্টি scheduled tribesৰ বাবে সংৰক্ষিত 21 নম্বৰ প্ৰশ্ন অসমত কফি গৱেষণা কেন্দ্ৰ ক'ত আছে where is the coffee research center in Assam অপশ্যনসমূহ দিয়া আছে A ডিফু B হেংগৰি C গুৱাহাটী D যোৰহাট ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন A ডিফু 22 নম্বৰ প্ৰশ্ন কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ বিটুইন কাছাৰ ডিষ্ট্ৰিক্ট এণ্ড দ্য ষ্টেট অফ ত্ৰিপুৰা অপশ্যনসমূহ দিয়া আছে A জিৰি B চিৰি C মধুৰা D দুধনৈ ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন A জিৰি 23 নম্বৰ প্ৰশ্ন অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য 6th নেশ্যনেল পাৰ্ক অফ আছাম অপশ্যনসমূহ দিয়া আছে A কাজিৰঙা B মানস C ওৰাং D ৰায়মনা ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন D ৰায়মনা 24 নম্বৰ প্ৰশ্ন ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট অসমৰ কোনখন জিলাত অৱস্থিত ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম অপশ্যনসমূহ চাওক A গোলাঘাট B যোৰহাট C ডিব্ৰুগড় D দৰং ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন B যোৰহাট 25 নম্বৰ আৰু একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহিছোঁ হোৱাট ইজ দ্য চ'ৰ্চ অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি স্থল কি অপশ্যনসমূহ দিয়া আছে A কৈলাশ B মানস সৰোবৰ C অংশী গ্লেচিয়াৰ D কাঞ্চনজংঘা ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন B মানস সৰোবৰ তো বন্ধু বান্ধৱসকলে ভিডিঅ'টোত এইখিনি আছিলে আপোনালোকে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিলে নিশ্চয়কৈ কমেণ্ট বক্সত জনাব গৈ পিনে আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপুনি আপোনাৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিব বুলি আশা থাকিল ধন্যবাদ জয় আই অসম